হাই এভৰিৱান, অসমৰ চিনেমা জগতৰ বাবে বিশেষ এটা বেয়া খবৰ। যিহেতু চিকিৎসাধীন হৈ আছিল কিশোৰ দাস চেন্নাইত কৰ্কট ৰোগত। আজি তেওঁৰ মৃত্যু হৈছে। সেইকাৰণে কথাটো শুনি বহুত বেয়া লাগিছে, বহুত দুখৰ খবৰ হয়। আপোনালোকক জনাব পাই বহুত দুখ লাগিছে। তেওঁ যাতে অতি সোনকালে লাভ কৰে। তেওঁ আত্মাই শান্তি লাভ কৰে যেন এই প্ৰাৰ্থনা ভগৱানৰ ওচৰত। আজিলৈ ইমানেই।